লাইট টিভি কি গুডু কিয় চেপা চেপি কৰি আছা হাগা হৈছে নাকি তাকে তোৱে অলপ নাট ঢিলা হহেন হৈছি ৰ বেলেগক ঠগে খাই ফুৰা না পাইছা ইটা জুতি শিখৰ খাবি আৰু পেট ভৰাকে শিখৰ খাবা বাদ দিছো মই তই গম নাপ নেকি বাহ ভাততকে শিখৰ বেছি খোৱা আছিলে দেখোন বাদ দি ভালে কৰছা দে কোনবাই ৰিকুৱেষ্ট কৰিলে অলপ খাম আৰু কেতিয়াবা জানোৱে তোৰ এৰা কেনেহেন মদাপিয়ে বোলে জীৱনত 50 বাৰ মান মদ খাবা এৰে শিখৰৰ নাম ললি না তই আৰু খাবাহে ইচ্ছা গেল দে উগ্ৰ ৰিকুৱেষ্ট কৰ গুডু অলপ শিখৰ খা না প্লিজ কিয় হেনে কৰা তই অলপ খা প্লিজ বুলি কৈছো উফ ইমান জোৰ কৰছা যেতিয়া অলপ খাবাই লাগিল দে দি অলপ দি ডাক্তৰ বাবু মই দূৰৰ বস্তু কমকে দেখা পাওঁ হৈছো আচ্ছা আকাশৰ যন্ত্ৰা দেখা পাওঁ না আকাশৰ যন্ত্ৰা দেখা পাওঁ ডাক্তৰ বাবু আৰু কিমান দূৰক লগি চাবা মন হা দুটা বেজি দি স্বৰ্গৰ অপেশ্বৰী দেখে দেই নেকি দক নেক্সট কাই আছা ডাক্তৰ বাবু ভিতৰত আহিবা পাৰো না ভিতৰত আহিছাই দেখোন আৰু কিমান ভিতৰত আহা ছাৰ ভালে আছে বেমাৰ দেখাব আহিছা না খবৰ ল'বা আহিছা কি কেংকেঙা ডাক্তৰে চৰকাৰী মেডিকেলৰ ডাক্তৰ যি কেংকেঙাই নকবি শুনলি তাপলাত বেজি দিব বাছা কিহৰ ফুচৰ ফাচাৰ কৰি আছা কি বেমাৰ হৈছে ক ছাৰ পেটৰ কামাৰ পুৱাৰ পৰা 12 বাৰ মান গেলোৱে আচ্ছা চিধাকে ক হাগা হৈছে বুলি পাইখানা কেনে পাইখানা সিমান ভাল নহয় ছাৰ দুইখা মানুহ তৰজাৰ বেৰা দৰ্জাখন টিনপাতত দি থৈছো কিবাকে চলি আছো আৰু ছাৰ গাধ হাগাটো কেনে সেইটো উঠছো হাগাটো পাতলা ছাৰ কিমান পাতলা বহুত পাতলা ছাৰ কিমান বহুত পাতলা ছাৰ ইমানে পাতলা আপুনি মুখত লৈ কুলকুলি কৰিব পাৰিব চলি বিটলামি কৰবা আহিছা ইয়াতে এই দুটা ঔষধ লিখি দিছো হাগা টান হৈ যাব কিমান টান হ'ব ছাৰ ইমান টান হ'ব তই মছলা বটি খাবা পাৰবি বা আখৰ লেখছি চা একো চিনিয়ে নাপি তই চিনি পাবা নালগে ফাৰ্মাচীত দেখলি ঔষধ দি দিব যা আজি কাৰ মুখ দেখা পাইছিলো কেনে পেচেণ্ট আহিবা ধৰছি আজি দেই